হাই হেল্ল' নমস্কাৰ তো আপোনালোকে কেনেকুৱা আছে ভালে আছে চাগে। তো আজি ভিডিঅ'টো বহুত ধামাকাও নহয় চামাকাও নহয়, জাষ্ট মই বাগান ঘূৰিব যাওঁ বুলিকে আহিছোঁ। তাতে ৰবৰ বাগানত ৰবৰ গছ আছে। তো ৰবৰ গছ কেনেকুৱা থাকে আৰু কেনেকুৱা কাটা হয় আপোনালোকে পদ্ধতি দেখাম, কিন্তু মোৰ লগত যন্ত্ৰ চন্ত্ৰ নাই, যায় হাতেৰে বুজাই আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো নবঢ়া আগতে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ ভিডিঅ' নতুন আপোনালোকেহে আগতে পাব বেলেগতকৈ। সেইকাৰণে মই বেলেগৰ নিচিনা মই কমেডিও কৰিব নাজানো, হাঁহুৱাব নাজানো। মোৰ কথা অকণমান ভুল হয় অসমীয়া কথাটো, কাৰণ মোৰ মাতৃভাষাটো কাৰ্বি, সেইকাৰণে ভুল হ'লে মোক ক্ষমা কৰিব, আপোনালোকে বুজাই দিব, গালি দি দিব। তো বেয়া নাপাব, মই ভাল ভিডিঅ' আনিব নোৱাৰোঁ। আপোনালোকে চেষ্টা কৰিম, আপোনালোকে মোক ছাপোৰ্ট কৰিব ভাল ভিডিঅ' আনিবলৈ কাৰণে। আৰু মোৰ মোবাইলটো Redmi 9A, সেইকাৰণে অকণমান কেমেৰাটো ঘেলা টাইপ লাগে। সেইকাৰণে যিমান পাৰে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাটো পইচাও নাযায়, আৰু পাৰিলে আপোনালোকৰ বন্ধুসকলকো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ চাৰিওফালে বহুত ভাল জাগা চিনাৰী আছে, পথাৰ। এফালে আপোনালোক দেখা পাইছে নহয়, এইটো পিছফালে চাব পাৰে, এফালে বহুত ডাঙৰ হেৰি আছে পথাৰ। তাৰপিছত ওপৰতে চাব পাৰে এইটো ঝাৰু বাগান আছে, আৰু ৰবৰ খেতি কৰিছে। আৰু চাব পাৰে ইয়াতে এফালেও পথাৰ আছে, এফালেও দীঘল পথাৰ আছে। তো চাব পাৰে এফালে তামোল বাগান। আমাৰ এফালে পাহাৰৰ ফালে, গাঁৱৰ ফালে, পাহাৰ বুলি নহয় গাঁৱৰ ফালে জাগা এনেকুৱা আছে যে ৰবৰ বাগান, ৰবৰ খেতি কৰে, ধান খেতি কৰে, তামোল বাগান আছে, ঝাৰু বাহনি কিবা কিবি বহুত ধৰণৰ বস্তু পোৱা যায়। আমাৰ পাহাৰৰ ফালে মানে খেতি কৰা হয়। আৰু ক'বলৈ গ'লে এতিয়াতো এইটো সময় আৰু খেতিও কৰে বাৰু গাঁৱৰ ফালে, আৰু চহৰৰ ফালেও কৰে, কিন্তু জেগা নাথাকাৰ কাৰণে অকণমান কৰিব লগা হয়, ঘৰতে মাটি কিনি পেলাই কিবা কিবি। তো আমাৰ কাৰণে গাঁৱলীয়া মানুহবিলাকৰ কাৰণে বহুত ভাল সুযোগ পাইছোঁ মানে খেতি কৰিবৰ কাৰণে। আৰু চাব পাৰে চৰকাৰৰ পৰাও খেতি কৰিবৰ কাৰণে মেচিন দিয়ে, ট্ৰেক্টৰ দিয়ে, ভাল কাম কৰিছে সিহঁতে। খেতিয়কৰ ওপৰত মানে চিন্তা কৰিছে, আৰু অকণমান চিন্তা কৰিলে ভাল হ'ল হয়। তো চাব পাৰে এইটো মোৰ পিছফালে ৰবৰ গছটো আছে, ইমান দীঘল। মই নাকাটো বাৰু, দাদাই কাটে। ৰাতিপুৱা 3-4টাৰ পৰা উঠিব লগা হয়। ৰবৰ কটা মানুহ বহুত ধেমালি নহয়, বহুত কষ্ট কাম। তো চাব পাৰে যোনে ৰবৰ গছ আছে, খেতি আছে ঘৰত, আৰু যোনে ৰবৰ কাটে সিহঁতে বহুত কষ্ট বুজি পায় দেই। ধেমালি কৰিব নালাগে, আৰু কাম কৰা মানুহ ভাল নাপাওঁ, বিয়া নাপাতো বুলি ক'ব নালাগে। কাম কৰাটো বহুত ধেমালি নহয়, বহুত টান, পঢ়াতকৈও বহুত টান। সেইকাৰণে তো আপোনালোক দেখাবলৈ চেষ্টা কৰিম আমাৰ ৰবৰ বাগানখন, আৰু কেনেকুৱা ৰবৰটো কাটা হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এইফালে আহক কেমেৰামেন। তো চাব পাৰে মই আপোনালোকক দেখাম, এইটো জাষ্ট কটাৰীটো। এইটো চাব পাৰে, আগতে টিং দি পেলাই এটা চিন থাকে, তাৰপিছতে এনেকুৱা টিংটো মাৰি পেলাই এইফালে চিন দিয়া হয়। এইটো ইয়াতে আছোন কেমেৰামেন, অকণমান বুজাব লাগিব কেমেৰামেনক। তো চাব পৰা এইটো ইয়াৰ পৰা এনেকৈ কাটে, এনেকৈ কাটি পেলাই ইয়াতে পেলাই। এফালে আছোন কেমেৰামেন, ইয়াতে আহকচোন, পাব্লিকবিলাকক দেখুৱাব লাগিব নহয়। এইটো বাকীটো মানে ছিংগল ৰছীটো ওপৰত থাকে, এইখিনিমান কৰা হয়, কিন্তু তলত হৈ গ'ল। এইটো পানীটো ইয়াতে পৰে, ৰবৰৰ পানীটো ইয়াতে পৰে। তাৰপিছতে আৰু এইটো এনেকুৱা হৈ গ'ল নতুনকৈ, আৰু এফালে ছাইড বনাব চাগে, মই নাজানো। তো চাব পাৰে এইটো ছাইডো বনাব চাগে, এনেকুৱাই বনাব। এইটো হেৰি টিংটো এইটো পুৰাবৰ কাৰণে এতিয়া আঠাও লগাই, কলা আলকাতাৰা নে কিবা লগাই, না কিবা মবিল চবিল লগাই চাগে, মই নাজানো। তো চাব পাৰে, আৰু পাৰিলে ফালেও কৰিব পাৰে, মই নাজানো, দাদাই জানে এইবিলাক কাম। তো আৰু চাব পাৰে কেমেৰামেন কোন হয় আপোনাক দেখাবলৈ চেষ্টা কৰিম এতিয়া মই। এইটো মোৰ ভাইটি হয় সঞ্জক, আৰু মোৰ লগত আহিছে এফালে মোৰ ভাইটি তিতিলি খাই আছে। এইটো মোৰ নিজৰ ভাইটি হয়, আৰু হাফ পেণ্ট অৰেঞ্জ কালাৰ পিন্ধাটো মোৰ দাদা ভাইটি, মানে খুৰা ল'ৰা হয়। তো আপোনালোকক এতিয়া দেখাম, চাব পাৰে ইয়াতে অনাৰসৰ সৰু পুলি মানে ওলাব, আৰু ফুলটো আছে। এইটো চাব পাৰে, দেখা পাইছে নাই মই নাজানো, দেখাম এতিয়া আপোনালোকক। অনাৰসৰ হেৰিটো সৰু হয়, এনেকৈ থাকে। এইটো চাব পাৰে, এইটো ড্ৰাম আছে, কিবা কিবি আছে। তো এফালেও ক'বলৈ গ'লে চাৰিওফালে ৰবৰ গছ চাব পাৰে, আপোনালোক দেখাবলৈ চেষ্টা কৰিম চাৰিওফালে। তো চাব পাৰে এইটো
এফালে ওপৰত যাবলৈ চেষ্টা কৰিম তো ওপৰৰ ৰাস্তা আছে তো চাব পৰা সেইটো আৰু আপোনালোক দেখাম এতিয়া মই এফালে বহুত ৰবৰ আধা আধি মূৰিয়ে গ'ল বতাহত উৰাই লৈ যায় আৰু এটা বস্তু আপোনাক ইম্পৰ্টেণ্ট কথা ক'ম ভয়ানক ৰবৰ বাগানত কিয় ইমান জংঘল নহয় তো আপোনালোক দেখাম ৰবৰ গছৰ বাগানত গৰু আহিব নোৱাৰে কাৰণ গৰু খালে তাৰ আঠাটো বগাটো খালে মৰি যায় আৰু এইবিলাকো এনেকৈ হৈ যায় নিজে নিজে ৰবৰ সৰু গছ নহয় ৰবৰটো ডাঙৰ হ'লে এনেমান ডাঙৰ হ'লে এনেকুৱা হয় জাগা বস্তুটো তো ৰবৰ খেতি কৰাটো একো বেয়া কামো নহয় একো নহয় এইটো বিজনেছ হয় ক'বলৈ গ'লে বিজনেছ মদ বিক্ৰী কৰাতকৈ এইটোৱে বহুত ভাল হয় না নহয় তো আপোনালোক কমেণ্ট কৰি জনাওক আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে বেয়া পাব মোক স্কুলৰ ল'ৰা ছোৱালী স্কুলত বিড়ি চিগাৰেট খাই আৰু এইবিলাক ক'বই নোৱাৰোঁ তো আপোনালোক দেখাম সেইটো চাব পাৰে বহুত ভাঙি গ'ল ৰবৰৰ গছ ভাঙি গ'ল চব ভাঙি গৈছে তো এইটো পুখুৰী আমাৰ হয় আৰু এইটো সিপাৰটো পুখুৰীটো সিপাৰটো আমাৰ বাগান আছে তাতে তামোল বাগান সৰুকৈ আছে তো ভিডিঅ'টো ইমানেই বুলি ক'ব লাগিব কাৰণ মই এইফালে ক'ৰবাত যাব লাগিব তো আজি দেওবাৰ ঘূৰিব যাওঁ বুলিকৈ তাৰপিছৰ পৰা যাইকৈ আহিলোঁ তাৰপিছৰ পৰা তাৰপিছতে ঘূৰিব আহিলোঁ তাৰপিছতে ভিডিঅ' বনাওঁ বুলিও বনালোঁ আপোনালোকক ৰবৰ কেনেকৈ কটা হয় আপোনাক দেখাম বুলি নহয় দেখালোঁ আৰু মিচিংটো কেনেকুৱা হয় আপোনালোকে চোৱা নাই যদি মোৰ আগৰ ভিডিঅ' চাব পাৰে তো মই তাতে দি দিছোঁ ভিডিঅ'টো মানে মিচিংটো কেনেকৈ চেপাই তো আপোনাক দেখাবলৈ দেখি চাব মোৰ মানে অসমীয়া কথাটো ভালকৈ নাজানো নাই কাৰণে তো আৰু ৰবৰ মানে নকওঁ আৰু বেছি ডিটেইলছত ক'লে ক'ব লাগে যদি আপোনালোকে মোক কমেণ্ট কৰি জনাব তো চাব পাৰে পাৰিলে আপোনালোকে মই এটা ৰিকুৱেষ্ট কৰিছোঁ এইটো ভিডিঅ'টো 1,000 ভিউজ পাব লাগিব মোৰ মতে পাৰিলে আপোনালোকে মোক হেল্প কৰিব পইচাও খোজা নাই একো খোজা নাই ধন চন খোজা নাই তো যিমান পাৰে বাইদেউ হ'ব পাৰে ককা হ'ব পাৰে খুৰা হ'ব পাৰে দাদা হ'ব পাৰে নিজৰ মানুহ হ'ব পাৰে প্লিজ শ্বেয়াৰ কৰিব এইটো ভিডিঅ'টো তো মই চাব পাৰে এইটো কথাটো অকণমান কিবা হৈ গৈছে এইটো চাব ৰবৰ গছ চাব পাৰে এইটো বহুত দীঘল থাকে এইটো কিন্তু ওপৰত উঠিলে নিজে ভাঙি যায় মানে এইটো বহুত টান নহয় মজবুত নহয় ৰবৰৰ গছটো বহুত কি কয় নাজানো না কি কওঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে চাই পেলাই তো এতিয়া কমেণ্ট কৰিব নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুসকলক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু 1,000 ভিউজ এইটো ভিডিঅ' মানে আৰ্নিং কৰিব খুজিছোঁ মই 1,000 ভিউজ তো ভিডিঅ'টো কেনেকুৱা লাগিছে এতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মোৰ এফালে কুকুৰ আছে মই জকা দিয়া তো বাই আৰু পিছত লগ পাম